हेलो गाइस केनेকুৱা আছে মোৰ YouTube চেনেলটোত আশা কৰিছো ভালে আছে আৰু ভালে থাকিব মোৰ YouTube চেনেলটোত আহিলে যেতিয়া লাইক সাবস্ক্ৰাইব শেয়াৰ কমেন্ট কৰিব আজি এটা নতুন লং ভিডিও লৈ আহিলো আপোনালোকৰ কাৰণে গোটেই সম্পূৰ্ণ ভিডিওখিনি চাই থাকিব আৰু যোৱা কাইলে বনভোজ খাবলৈ গৈছিলো কাকচং আপোনালোকে চালেই চাগে ভিডিওখিনি আৰু যদি নাই চোৱা ইউটিউবত দিয়া আছে ভিডিওখিনি গোটেই চাই ল'ব তাৰপৰা আজি এটা নতুন লং ভিডিও লৈ আহিলো আপোনালোকৰ কাৰণে আৰু যোৱা কাইলে যি ভিডিওটো দেৰি হ'ল দিয়াৰ গাইছ সেইটো কাৰণে এডিট কৰিবলৈ দেৰি হ'ল আপলোড কৰাটো দেৰি হ'ল সেইটো কাৰণে জলদি দিব নোৱাৰিলো সেইটো কাৰণে আজিও এটা নতুন লং ভিডিও লৈ আহিলো আজি সবে বাৰাত আজি ৰাতিটো বহুত ভাল ৰাতি আজি ৰাতিটো যিমান ইবাদত কৰিব পাৰে সিমান ভাল আৰু যিমান গুনাহ হৈছিলে সেইটা আজি ৰাতিটোতে মাফ কৰিব পাৰে বুলি কিতাপত লিখা আছে গাইছ আপোনালোকে চাই থাকিব আৰু ইবাদত কৰি থাকিব আজি ৰাতিটো যিমান গুনাহ আছে আপোনালোকে সব মাফ কৰি ল'ব আৰু আজি ৰাতিটো কিবা যদি আপোনালোকক বিচাৰিব আছে আজি ৰাতিটোতে বিচাৰিব পাৰে আজি ৰাতিটো কবুলিয়াত ৰাতি আজি ৰাতিটো যি ক'ব আপোনালোকে সেইটো কবুল কৰিব আল্লাহ আৰু যোনে চাই আছে ভিডিওখিনি আপোনালোকে সম্পূৰ্ণ ভিডিওখিনি চাব আৰু মোৰ সাবস্ক্ৰাইব আপোনালোকে মোৰ 1000 কমপ্লিট কৰি দিব গাইছ আৰু 4000 ঘণ্টা ওয়াচ টাইমটো কমপ্লিট বাৰু কৰি দিব আপোনালোকে সম্পূৰ্ণ ভিডিওখিনি চাই বলক আমি ভিডিওটো ষ্টাৰ্ট আজি আমাৰ গোটেই ঘৰখিনি চাফা কৰি আছে গাইছ এইটো চাইছে মই গোটেই ওলোৱা আছে গিটা চাফা কৰি আছে গাইছ আজি সবে বাৰাত যে সেইটো কাৰণে গাইছ এইটা সব গোটেইখিনি ওলাই দিলে আজি চাফা কৰি আছে চাই লওক ঘৰ মুচি আছে গাইছ চাই লওক মছজিদ গ'লো মছজিদৰ পৰা আহিলোঁ আহি পেলাই আপোনালোকক ভিডিঅ' কৰিব নোৱাৰিলোঁ গাইছ মছজিদ যোৱাটো দেৰি হৈ আছিলে গা ধুই আহোঁতে মানে দেৰি হ'ল আৰু আজান চাজান দিয়া আৰু আকৌ মূৰামূৰিত গৈ পাইছোঁ আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু বলক আমাৰ ভিডিঅ'খিনি আপোনালোকে সম্পূৰ্ণ চাই থাকক স্কিপ নকৰাকৈ গাইছ কি বনাই আছোঁ আৰু এইকেইটা গোটেই কাপোৰ কানি গোটেই ধুই দিছে আজি ছয়বাৰটো চাই লওক গাইছ এইমাত্ৰ খানা খাই বহি আছোঁ আপোনালোকে চাই থাকিব মোৰ গোটেই ভিডিঅ'খিনি আৰু আমাৰ টিকলি ভাগিনী ইয়াত শুই আছে মই তাৰ ওচৰতে বহি আছোঁ এইটো চাই লওক আপোনালোকে আৰু এই চাইলত কি মজাকৈ শুই আছে এইটো চাওকচোন কি মজা লাগিছে গাইছ আপোনালোকে কমেণ্ট কৰি জনাব দেই গাইছ কেনেকুৱা লাগিছে আৰু আমাৰ ভিডিঅ'খিনি সম্পূৰ্ণ চাই থাকিব আপোনালোকে আৰু 1000 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিব যোৱাকালি ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ গাইছ সেইটো কাৰণে তাৰ নেক্সট ডেট মই অকণমান ব্লগটো শ্বুট কৰিছোঁ আপোনালোকে টাইমটো চব 5টা বাজি পাৰ হ'ল গাইছ আজিৰ ভিডিঅ' ইমানটোৱে গাইছ আকৌ নেক্সট ডে নতুন ব্লগ লৈ আহিব চেষ্টা